আপুনি যিমানেই চেষ্টা নকৰক কিয় আপোনাৰ ফিলিংছ আপুনি কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰে আৰু যাৰ প্ৰতি আপোনাৰ ফিলিংছ আছে সেই ব্যক্তিজনৰ পৰাটো আৰু লুকুৱাব নোৱাৰে So never try to hide your feelings. I'm not just talking about love. Here, যিকোনো ধৰণৰ feelings হ'ব পাৰে বেয়া পোৱা ভাল পোৱা hurt হোৱা So যদি আপুনি গম পায় যে আপোনাৰ loved one যে আপোনাৰ পৰা কিবা এটা লুকুৱাইছে বা তেওঁ যদি অলপমান বেলেগভাৱে behave কৰিছে আৰু আপুনি যদি তেওঁ সোধে আৰু তেওঁ যদি এবাৰত উত্তৰ নিদিয়ে তেতিয়াহ'লে আপুনি গম পাব that something is wrong with her or with him and it is your duty to find out যে কি হৈছে মৰমেৰে যদি আপুনি সোধে definitely আপোনাক ক'বই ক'ব So সেইকাৰণে যিমানেই আপুনি চেষ্টা নকৰক কিয় আপুনি আপোনাৰ ফিলিংছ লাভড ওৱানছৰ পৰা কেতিয়াও লুকুৱাব নোৱাৰে So no matter what express yourself যিয়ে পৰিস্থিতি নহওক যিয়ে নহওক এক্সপ্ৰেছ কৰক যাক ভাল পায় তাৰ আগত এক্সপ্ৰেছ কৰক চাব মনটো কিমান পাতল লাগি যায়